ওয়েলকাম টু ফিনো পেমেন্ট বেংক। আজি মই গৈ আছোঁ ফিনো বেংকত কাষ্টমাৰৰ একাউণ্ট কেনেকৈ খুলি দিব পাৰি পেন কাৰ্ড নোহোৱাকৈ ATM সহ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি মোবাইলত যোনটো সকলোবোৰ বেছি মাৰ্চেণ্টৰে মোবাইলত একাউণ্ট খোলাৰ কাৰণে ফিনোমিত্ৰা এপছ লৈ ল'ব লাগে। ফিনোমিত্ৰা এপছটো লোৱাৰ পিছতে মান্ত্ৰা বা মৰফু সেইটো ড্ৰাইভৰ ছফ্টৱেৰটো বা এপছটো লৈ ল'ব লাগে। যেনে মান্ত্ৰাৰ কাৰণে মান্ত্ৰা RD ছাৰ্ভিচটো লৈ ল'ব লাগে। সেই RD ছাৰ্ভিচটো ইনষ্টলেশ্যন কৰিব লাগে। কৰাৰ পিছতে ডিভাইচটো কানেক্ট কৰিব লাগে। কোনো মোবাইল আছে এইটো OTG অন কৰিব লাগে। কিছুমান মোবাইলত অট'মেটিকেলি OTG অন থাকে, যেনে ভিভ' মোবাইলত OTG অন কৰিব লাগে। আমি OTG ছেটিঙত গৈ চাৰ্জ কৰিম, OTG অপশ্যনটো আহি গ'ল, ইয়াত এলাউ কৰি দিম। দিয়াৰ পিছতে এনেকুৱা এটা অপশ্যন থাকিব, অ'কে কৰি দিম, কেঞ্চেল আৰু অ'কে। তে অ'কে কৰাৰ পিছতে আমি ৰিডাইৰেক্ট কৰি ডাইৰেক্ট ফিনোমিত্ৰা এপছত যাব লাগিব। ইয়াত প্লিজ ৱেইট ফৰ এ মোমেণ্ট, ডিভাইচ ৰেডি টু ইউজ বুলি আহি গৈছে। তেনেহ'লে ডিভাইচ এতিয়া ব্যৱহাৰ কৰিব পাৰোঁ। ফিনোমিত্ৰা এপছত আহি কিনে আমি ইয়াত এটা বস্তু চাই ল'ব লাগিব। স্ক্ৰল ডাউন কৰি পেয়াৰত যাব লাগিব। আমাৰ ডিভাইচটো যদি মান্ত্ৰা হয় তেনেহ'লে মান্ত্ৰাত চিলেক্ট ৰাখিব লাগিব, পেয়াৰ কৰিব লাগিব। যদি মৰফু হয় মৰফুত পেয়াৰ কৰিব লাগিব। ঠিক আছে, পেয়াৰটো কমপ্লিট কৰাৰ পিছতে কাষ্টমাৰৰ মোবাইল নাম্বাৰটো চাৰ্জ কৰিব। ইয়াত চাৰ্জ কৰাৰ পিছতে অ'পেন একাউণ্ট বুলি এটা অপশ্যন আহিছে। ডাউনলোডিং এপ্লিকেশ্যন, প্লিজ ৱেইট। অলপ সময় ৱেইট কৰিব দিছে, এপ্লিকেশ্যনটো ডাউনলোড হৈ আছে। ইয়াত বহুত ধৰণৰ একাউণ্ট, যেতিয়া পলিচি ভেৰিফিকেশ্যন কমপ্লিট হৈ যায় তেনেহ'লে 7 ধৰণৰ একাউণ্ট অ'পেনিং কৰিব চিষ্টেম আহে। এতিয়া আমি চব ছেভিং একাউণ্ট কৰিম। 18 বছৰৰ ওপৰত লগালগ কাষ্টমাৰক ATM দিব পৰা। ফিনো বেংকত 7 ধৰণৰ একাউণ্ট অ'পেনিং কৰিব পৰা যায়। চব ছেভিং, ভৱিষ্যত ছেভিং, জন ছেভিং, সৰল ছেভিং, প্ৰগতিকাৰণ, সম্পৰণকাৰণ, এনেকুৱা বহুত ধৰণৰ একাউণ্ট খুলিব পাৰি। তেনেহ'লে আমি এতিয়া প্ৰচেছটো কৰি কিনে কম্বো, আমাৰ কিট হ'ল কম্বো প্লেটিনামত চিলেক্ট কৰিলোঁ। ডু ইউ ৱান্ট টু আদাৰ ছেটিং, য়েছ কৰিলোঁ। য়েছ কৰাৰ পিছতে প্ৰম' কোড তলত আছে, প্ৰম' কোডত NA কৰি দিম। ইয়াৰ পিছত নেক্সট KYCত ক্লিক কৰি দিম। KYCত ক্লিক কৰাৰ পিছতে এতিয়া আমাৰ আধাৰ নাম্বাৰটো দিব দিছে। আধাৰ নাম্বাৰটো কাষ্টমাৰৰ আধাৰ নাম্বাৰটো দি দিলোঁ। দিয়াৰ পিছতে কাষ্টমাৰক এতিয়া ক'ব লাগিব যে আঙুঠা দিবলৈ, আঙুলিৰ ফিংগাৰ লাগিব, ইয়াত ফিংগাৰ প্ৰিণ্ট দিব লাগিব। ইয়াত চাওক টিক্স বক্স লগাই দিলোঁ, অথেণ্টিকেশ্যনত টাচ কৰিব লাগিব। এনেকৈ টাচ কৰাৰ পিছতে মান্ত্ৰা ডিভাইচত লাইটিং আহি গ'ল। এতিয়া কাষ্টমাৰে এইটো ডিভাইচত অলপ জোখত, এনেকুৱা বেছিও নহয় কমো নহয়, তেনেকুৱা জোখত এটা চাপ দিব লাগিব। যোনটো ফিংগাৰৰ ৰেখাবোৰ ক্লিয়াৰ আছে সেই ফিংগাৰটো ল'লোঁ। লোৱাৰ পিছতে কাষ্টমাৰ যদি মেৰিড দিব, ছিংগল দিব। কাষ্টমাৰৰ গাৰ্জেণ্ট বা ফাদাৰ্ছ নেম দিব। যদি মাইকী মানুহ হয় হাজবেণ্ডৰ নাম দিব বা ফাদাৰ্ছৰ নাম দিব। যদি মতা মানুহ হয় ফাদাৰ্ছৰ নাম দিব আৰু তলত মাকৰ নাম দিব। যোনবোৰ ষ্টাৰ মাৰ্ক সেইবিলাক দিব লাগিব আৰু ছেল্ফ এমপ্লয়মেণ্ট দিব। ইয়াৰ পিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন, শিক্ষাগত অৰ্হতা কিমান দিব। আধাৰ এড্ৰেছৰ লগত যদি মানে এড্ৰেছটো ছেম পায়, প্ৰেজেণ্ট এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম আছে তেনেহ'লে তাত টেক্সট লগাই ইয়াত লিখা পঢ়াটো দি দিব। দিয়াৰ পিছতে নেক্সট কৰি দিব। দিয়াৰ পিছতে অথেণ্টিকেশ্যন টাচ কৰাৰ পিছতে আঙুলি আহি যাব আৰু এবাৰ ল'ব লাগিব কাষ্টমাৰ ফিংগাৰ। লোৱাৰ পিছতে ছাবমিট মাৰিব। ছাবমিট মাৰাৰ পিছতে এতিয়া কাষ্টমাৰৰ পেন কাৰ্ড নাই। যদি পেন কাৰ্ড আছে পেন নাম্বাৰটো দি পেন কাৰ্ডৰ ইমেজটো ক্লিয়াৰকৈ বগা কাগজত ৰাখি ফটো মাৰিব, নাথাকিলে ফৰ্ম 60ত দি দিব, এনেকৈ মোৰ নিচিনা। ইয়াৰ পিছতে বুলি চিলেক্ট ৰাখিব। ইয়াত মই এগ্ৰিকালচাৰেল ইনকাম 1000 দিলোঁ, আদাৰ্ছ ইনকাম 1000 দিলোঁ। দিয়াৰ পিছত অ'কে কৰি দিলোঁ। অ'কে কৰাৰ পিছতে ফটকা FSCT ফটকা ডিক্লেৰেশ্যনত ক্লিক কৰাৰ পিছত আই এম টেক্স ৰেচিডেণ্ট অফ ইণ্ডিয়া বুলি তাত টেক্সট লগাই দিলোঁ। আই একচেপ্টত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছতে এতিয়া নমিনি ডিটেইলছ দিব দিছে। নমিনি ডিটেইলছ, নমিনি মাদাৰ, ফাদাৰ, ব্ৰাদাৰ, চিষ্টাৰ, যাক ইচ্ছা দিব পাৰে। দিয়াৰ পিছত নমিনিৰ বয়সটো ইয়াৰ পৰা চ'ৰ্চ কৰি ল'ব। এনেকৈ অলপ স্ক্ৰল ডাউন দিব। নমিনিৰ ডেট অফ বাৰ্থ, জন্ম তাৰিখটো, জন্ম চনটো কিমান আছিলে সেই চনটো প্ৰথমতে চিলেক্ট কৰি ল'ব। চনটো চিলেক্ট কৰাৰ পিছত অলপ তলফালে ওপৰফালে কৰি এইটো কিমান মাহৰ কিমান তাৰিখত কিমান চনত জন্ম হৈছিল সেইটো দি নমিনিৰ লগত সম্পৰ্ক কি, মাদাৰ নে ফাদাৰ না কি আছে দি দিব। দিয়াৰ পিছতে কাষ্টমাৰ যদি স্মাৰ্টফোন আছে মানে স্মাৰ্টত থাকিব, নাথাকিলে নিদিব। আৰু যদি 2 হুইলাৰ 3 হুইলাৰ 4 হুইলাৰ মানে গাড়ী আছে দি দিব। যদি নাথাকে নন দিব। আৰ্নিং মেম্বাৰ 1 দিব আৰু তলত মই ইনকাম 25 দিলোঁ। এতিয়া কিট নাম্বাৰটো দিব দিছে। কিট হ'ল, কিটৰ বহুত কোৱালিটি থাকে, কম্বো আৰু ইনষ্টা। আমি সহজতে বুজিব লাগিব। ইনষ্টা কিট হ'ল এনেকুৱা কিট যিটো এক্সট্ৰা থাকে, আৰু কম্বো কিট এটা কিটৰ ভিতৰতে
একাউণ্ট নাম্বাৰ আৰু ATM থাকে লগালগে এইটো কম্বো কিটৰ নাম্বাৰটো দি দিলোঁ আৰু এটা কথা মনত ৰাখিব কম্বো প্লেটিনাম ৰুপে কাৰ্ড সিলেক্ট ৰাখিব তাত কিন্তু ইয়াত অথেন্টিকেশ্যন তাক টাচ কৰিব টাচ কৰাৰ পিছত এতিয়া ফিংগাৰৰ সিগনেল আহি গৈছে কেতিয়াবা কি হয় ফিংগাৰটো এৰি দিয়ে তেনেহ'লে আপোনালোকে মান্ত্ৰা RD সাৰ্ভিসত গৈ ক্যাপচাৰ টেষ্টটো কৰাই ৰিডাইৰেক্ট কৰি ইয়াত আকৌ আহি যাব মিনিমাইজ কৰি তেনেহ'লে আকৌ হয় এতিয়া কাস্টমাৰ ফিংগাৰটো আকৌ ললোঁ অলপ এৰি দিছিলে ফিংগাৰটো লোৱাৰ পিছতে সাবমিটত ক্লিক কৰিম সাবমিটটো অহা নাই অলপ ওয়েট কৰিব আমি মান্ত্ৰা RD সাৰ্ভিসত গৈ অলপ টেষ্টিং কৰি লম এনেকুৱা বহুতবাৰ কেতিয়াবা ডিভাইসটো মোৰ এৰি দিছে এতিয়া RD সাৰ্ভিসত ডিভাইসটো এৰি দিয়াৰ কাৰণে এনেকুৱা হৈছে আপোনাৰো কেতিয়াবা এনেকুৱা হ'ব পাৰে তেতিয়া আপুনি অলপ বেক কৰি যাবগৈ বেক কৰি ওকে কৰিব তো OTP সোমাইছে কাস্টমাৰৰ মোবাইলত OTPটো ফিল কৰি দিব অথেন্টিকেশ্যনটো লোৱাৰ পিছতে এটা OTP সোমাব সেই OTPটো ফিল কৰি দিব ফিল কৰি দিয়াৰ পিছতে চাব আমি ওয়েট কৰি আছো OTPটোৰ কাৰণে ওয়েটটো কৰি আছো ৰব OTPটো কাস্টমাৰৰ মোবাইলত এতিয়া আহি যাব অলপ ওয়েট কৰিব OTPটো আহোতে অলপ পলম হৈ আছে মই ভিডিওটো কিন্তু বেছি কাটা নাই কাৰণ আপুনি নতুন বেছি যদি হয় আপোনাৰ একাউণ্ট ওপেনিংত কেতিয়াবা হয় সমস্যা হ'ব পাৰে আপুনি অলপ কনফিউজনত পৰি যাব পাৰে তাকে আমি OTPটো মানে ভিডিওটো বেছি স্কিপ কৰা নাই ভিডিওটো যিমানখিনি আছে মই সকলোবোৰ দি দিছো ভিডিওটো আপুনি স্কিপ নকৰিব ইয়াত আমি OTPটো অলৰেডি দি আছো এতিয়া কাস্টমাৰৰ মোবাইলত OTPটো আহি গৈছে OTPটো আমি ঠিক আছে দি দিলো দিয়াৰ পিছতে সাবমিট বুলি ক্লিক কৰিলো ইয়াত হৈ গল হোৱাৰ পিছতে এতিয়া এটো টিকছত লগাব তলৰ টিকছত লগাব নেক্সট কৰিব ঠিক আছে নেক্সট কৰাৰ পিছতে এতিয়া কাস্টমাৰৰ লেফট হ্যান্ডৰ বুঢ়া আঙুলি ল'ব দিছে ঠিক আছে বাহাতৰ বুঢ়া আঙুলি লগৰটো তাৰ পিছৰটো ইয়াত পাঁচটা দিছে পাঁচটাৰ পৰা আপুনি পাঁচটাও ল'ব পাৰে বা তিনিটাও ল'ব পাৰে কাস্টমাৰ ফিংগাৰ তিনিটা ল'ব পাৰে এতিয়া ৰাইট হ্যান্ডৰ মানে সোঁ হাতৰ দি দিব এতিয়া ৰাইট হ্যান্ডৰ বুঢ়া আঙুলি লগৰটো দিব এতিয়া তাৰ লগৰটো দি দিব ঠিক আছে তাৰ লগৰটো দিয়াৰ পিছতে অলপ এনেকুৱা ফিংগাৰ কোৱালিটি ভাল হয় যেতে এটুকু ফিংগাৰ কোৱালিটি ভাল হ'ব লাগিব তাৰ পিছতে গ্ৰীন যদি হৈ যায় তেনেহ'লে জানিব আপুনি যে ফিংগাৰ কোৱালিটি ভাল হৈ আছে ইয়াত অথেন্টিকেশ্যনত টাচ কৰিব অথেন্টিকেশ্যনত টাচ কৰাৰ পিছতে এনেকুৱা ফিংগাৰ কোৱালিটি সিস্টেমটো আহি গ'ল ইয়াত আহি যোৱাৰ পিছতে মোবাইলত অলৰেডি OTP গৈছে ঠিক আছে OTP যোৱাৰ পিছতে এটো OTPটো ফিল কৰিব লাগিব এতিয়া যেতিয়া কমপ্লিট প্ৰসেসটো হৈছে কাস্টমাৰ মোবাইলত একাউণ্ট ওপেনিং কোড ইজ বুলি লিখা থাকিব একাউণ্ট ওপেনিং কোড ইজ বুলি সেই যোনটো কোড আহিব সেই কোডটো দিয়াৰ লগে যেতিয়া নেকি নেক্সট কৰিব নেক্সট কৰাৰ পিছতে কাস্টমাৰৰ একাউণ্ট নাম্বাৰটো ওলাই যাব এনেকুৱা এটা মেছেজ আহিব এটো একাউণ্ট ওপেনিং ইজ বুলি থাকিব লাষ্টৰটো এটো দিয়াৰ পিছতে চাব এতিয়া মই ফিল কৰি দিম OTPটো ফিল কৰি দিয়াৰ পিছতে কাস্টমাৰৰ একাউণ্টটো ওলাই যাব একাউণ্টটো যেতিয়া ওলাই যাব এটো স্ক্ৰিনশ্বট নহব কিন্তু বেলেগ মোবাইলৰে ফটো মাৰি বা হাতেৰে লিখি কিনে এটো আপুনি থৈ দিব লাগিব আৰু কাস্টমাৰৰ পাসবুক যোনটো আছে সেই পাসবুকটো আপুনি টাইপ কৰি দিব পাৰিব মোৰ ভিডিও আছে মোৰ চেনেলটো কিন্তু চাব এটো ফিনো বেংকৰ যিমান সমস্যা সকলোবোৰ সমস্যাৰ সমাধান কৰিব পাৰি এজ এ ডিস্ট্ৰিবিউটৰ ফিনো বেংকৰ যদি কাৰোবাৰ ফিনো বেংকৰ CSP লাগে মই নাম্বাৰ দিছো মোৰ WhatsApp নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব CSP লোৱাৰ কাৰণে ৰিকোয়াৰমেন্ট ডকুমেন্ট হিচাপে লাগিব আধাৰ কাৰ্ড আৰু পেন কাৰ্ড পাসবুক যি লাগে সকলোবোৰ বস্তু আপোনালোকে পাই যাব ঠিক আছে মই অসমৰে হলেও অল ইন্ডিয়ালৈ যিমান যত আপোনাৰ দৰকাৰ সকলোবোৰ জেগাতে মই মোৰ CSP প্ৰভাইড কৰিব পাৰো চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ কাৰণে ইমানতে থ্যাংক ইউ ফৰ ওয়াচিং অল দা বেষ্ট